অংগনবাড়ী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ যি জ্বলন্ত সমস্যা সেই জ্বলন্ত দাবীসমূহক লৈ যোৱাকালি ৩ মাৰ্চত বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। সেই আলোচনাকালত বিভাগীয় মন্ত্ৰীগৰাকীৰ ঘোষণা অহা 2 বছৰলৈ কোনো ধৰণৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি নহয় বা দাবীসমূহ সমাধান কৰিব পৰা নাযাব। তাৰ পিছতেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কি ক'লে আপোনাৰ সেইটো কথাই মুখ্যতঃ আজি মন্ত্ৰী আমাৰ আন্দোলনৰে পৰিপ্ৰেক্ষিতত মন্ত্ৰীয়ে নহয় প্ৰথমতে আমাক ডাইৰেক্টৰ অফিচৰ পৰা তেওঁ আমাক চিঠি পত্ৰ দিয়া নাই, তেওঁ আমাক মাতা নাই, খালি কৈছে যে আপোনালোকক মন্ত্ৰীয়ে মাতিছে আজি 5 বজাত। আমি 5 বজাত গ'লোঁ, গৈ পেলাই তেওঁৰ যি ভাষ্য শুনিলোঁ, তেওঁ মুখ্যমন্ত্ৰীক বাৰে বাৰে প্ৰশংসা কৰাত লাগি গ'ল। 25 লাখ টকীয়া ঘৰ দিলে, ভাৰতবৰ্ষত নোহোৱা নপজা নজিৰবিহীন কাণ্ড এটা কৰিলে, সেইটো হ'ল অৱসৰকালীন সুবিধা। এইবিলাক গাবলৈ ধৰিলে 2 বছৰ বাট চাব লাগিব কাৰণ নিৰ্বাচন আহিছে ইত্যাদি ইত্যাদি কথা। আমি তেতিয়া ক'লোঁ যে বাইদেউ আপোনালোকে যদি 2 বছৰ দিব নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক আমাক এবাৰ লগ কৰি দিয়ক। মুখ্যমন্ত্ৰী ব্যস্ত, গতিকে তেতিয়াহ'লে বাইদেউ আপুনি যদি একোৱে কৰিব নোৱাৰে অন্তত আপুনি কোৱা এই কথাখিনি আমাৰ চচলত থকা যোদ্ধাৰুবিলাকক আপুনি কৈ আহিব লাগে যে মই দিব নোৱাৰোঁ, আমি দিব নোৱাৰোঁ বুলি কথাষাৰ কৈ আহিব লাগে। তেওঁ তেতিয়া কৈছে এই না মই যাব নোৱাৰোঁ কাৰণ মিডিয়াবিলাকে ওলট পালট কৰি পেলাব, মোৰ এটা প্ৰেষ্টিজৰ কথা আছে। তেতিয়া আমি ক'লোঁ যে আমি হাজাৰ ছোৱালীক দিলে আৰু কমিশ্যনাৰ আহাতে আমাৰ ছোৱালী মানে উত্ৰাৱল হৈ গ'ল। অংগনবাড়ী কৰ্মী সহায়িকাসকল মানে হুলস্থুল বেপাৰ যে আলোচনাত মাতি পেলাই এনেকুৱা ধৰণৰ ভেকো ভাওনা কৰা এইখন চৰকাৰৰ নিষ্ঠুৰতাৰ পৰিচয় অলৰেডি যদিও পাইছিল আজি সম্পূৰ্ণভাৱে পাই গ'ল। এই চচলত বহি আজি 26 তাৰিখৰ পৰা ছোৱালীখিনি হাৰাশাস্তি হৈছে। খোৱা লোৱা ইউৰিনেলৰ নামত মানে অদৰ্য পৰিৱেশত আমি কৰিছোঁ। তথাপিও আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানে এবাৰো আহি আমাক খবৰ নল'লে আৰু বৰঞ্চ যিসকলে খবৰ ল'বলৈ আহিছিল তেওঁলোককো আমাৰ সন্মুখতে চোকা সমালোচনা কৰিছে। গতিকে এই চৰকাৰখন এই অজন্তা নেওগে নহয়, এই চৰকাৰখনে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক এনেকৈ জলকে পানী খোৱাতে ধিক্কাৰ দিছোঁ, ধিক্কাৰ দিছোঁ। এতিয়া পৰৱৰ্তী সময়ত কি চিন্তা কৰিম বুলি ভাবিছে আপোনালোকে কওক। হয়, আজি আমাৰ মানৱ কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ ওচৰত আলোচনাত গৈছিলোঁ। আমাৰ সঞ্চালকে দিয়া প্ৰস্তাৱৰ ভিত্তিত নিশ্চয় আমি আশা কৰি গৈছিলোঁ, সঞ্চালক মহোদয়ে সহযোগিতা আগবঢ়াইছে, আমি গৈছোঁ আলোচনাৰ ভিত্তিত। কিন্তু তেখেতে কোনো পধ্যেই এই মাননি বৃদ্ধিৰ প্ৰস্তাৱ ঘোষণা কৰিব নোৱাৰে, কৈছে সময় লাগিব। আমি আপোনালোকে অপেক্ষা কৰক, আপোনাক সময় লাগিব। আমি এটাই কথা কৈছোঁ যে কিমান দিন ৰখিব লাগিব, 1 মাহ 1 বছৰ, তথাপি তেওঁ ক'ব নোৱাৰে। CM ছাৰৰ লগত আলোচনা কৰি তেওঁ জনাব। গতিকে এনেকুৱা এটা মেছেজ লৈ আমি তাৰ পৰা আহিব লগা হৈছে আৰু জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰ, কমিশ্যনাৰে আহি ইয়াত নিজ মুখেৰে কৈছে যে পৰৱৰ্তী সময়ত তেওঁলোকে চিন্তা কৰিব, নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছত হয়তো 2 বছৰো লাগিব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিৰ সময়ত আজি আমি 7 দিন হৈছে ইয়াত চচলত দিনে ৰাতিয়ে আন্দোলন কৰা, নিশ্চয় আমি বাধ্য হ'ব লাগিব। আগন্তুক সময়ত আমি এই চচল এৰি নাযাওঁ যেতিয়ালৈকে দাবী আদায় নহয়। আৰু আগন্তুক সময়ত লোকসভাৰ নিৰ্বাচন আহি আছে, এই লোকসভাৰ নিৰ্বাচনত বিজেপিক ভোট বৰ্জন কৰি বিকল্প চিন্তা কৰিব নিশ্চয় লাগিব, অন্যথা আমাৰ একো উপায় নাই। তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। ধন্যবাদ।